দোকানৰ পৰা আনিলোঁ মই আটা খাম এতিয়া ৰুটি আজি মোৰ স্কুল ছুটি শাক আছে এইখিনিত লাই পালেং সেনেকুৱা শাক আছে তাৰপিছত এইখিনি দীঘল দীঘল নখ ৰাখা নখ কাটি দিব লগা হৈছে তহঁতৰ হা হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে তো ৰাতিপুৱা উঠি কিনে অলপ জিম চিম মাৰিলোঁ মাৰাৰ পিছত আৰু এইফালে ভোক চোকটো লাগিল ভোকটো লগাৰ পিছত মায়ে সুধিলে কি খাবি তো মই ক'লোঁ যি দিয়া তাকে খাম মানে যি দিয়া তাকে খাম ক'লোঁ তাৰপিছত মায়ে ক'লে কি খাবি হ'লেও ক তো মই ক'লোঁ ৰুটি খাম এইটো কথাটো হ'ল এতিয়া ৰুটি খাম বুলি ক'লোঁ যি দিয়ে তাকে খাম কিন্তু ৰুটি খাম সেইকাৰণে এতিয়া ৰুটি খাবলৈ হ'লে ক'লে আটা লাগিল আটাৰ কাৰণে এতিয়া ঘৰত আটা নাই আটা শেষ হৈ গ'ল সেইকাৰণে এতিয়া যাওঁ দোকানত যাই কিনে আটা অলপ লৈ আহোঁ লৈ আহি কিনে ৰুটি বনাই খাম তো মানি বেগটো লৈ লৈছোঁ মানি বেগত নাই পইচা নাই 20 টকামান আছে নেকি 20-30 টকামান আছে তাৰপিছত লৈ কিনে এতিয়া চাইকেল মই যাওঁ মনাটো মনা যাওঁ এইটোকে মনা লৈ যাওঁ মই যাওঁ অলপ যাওঁ আহি পালোঁ ৰুটি বনাবৰ কাৰণে আটা লৈ আহি পালোঁ দোকানৰ পৰাই এতিয়া হ'ব ৰুটি মেকিং প্ৰচেছ ষ্টাৰ্ট তো গাইছ দোকানৰ পৰা আনিলোঁ মই আটা খাম এতিয়া ৰুটি আজি মোৰ স্কুল ছুটি বলক এতিয়া খাওঁ আমি ৰুটি তো প্ৰথমতে মেকিং প্ৰচেছটো হ'ব তাৰপিছত খোৱা প্ৰচেছটো হৈ যাব তো আপোনালোকে চাওক এয়া আমাৰতো লাংকু আজি কিয় মন মাৰিছে জানেনে আজি যোৱাকালি আমাৰ মাক আচৰি দিছে সেইকাৰণে আজি তাক মই বহুত গালি পাইছোঁ কালি এই লাংকু দেখিছেনে যোৱাকালি মাক আচৰি দিছে মই ইমান গালি পাইছোঁ কালি মাৰছোঁ ইয়াক সেইকাৰণে এইডাল চেকা থাকে একদম মাৰিম ইয়াক আৰু যদি বদমাচি কৰে গাইছ এইডাল দি মাৰি দিম নে নাই এইডাল দি মাৰিম নে বদমাচি নকৰিব বুজিছে না আৰু ইমান দীঘল নখ ৰাখা নখ কাটি দিব লগা হৈছে তহঁতৰ হা গাইছ আটাখিনি মাৰি দিলে এতিয়া আমি ইয়াতে বেলি কেনে ইয়াতে বনাম এতিয়া খাব লাগে আৰু একদম টান ভোক লাগিছে বহুত টেষ্টি তো মস্তিকে খাই দিলোঁ ৰুটি আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈছোঁ আমাৰ সৰু এখন হেৰি আছে খেতি পথাৰ আছে সেইখনকে এখন দেখাওঁ বলকচোন খেতি পথাৰত কি আছে আমি চাওঁ বলক তেনেহ'লে তো এইখন হ'ল দৰ্জাখন তো এইখিনি খেতি অলপ চলপ ময়ো এইফালে মাটি চহাইছিলোঁ তাৰপিছত এইখিনিত আছে আমাৰ ইয়াতে আছে পিঁয়াজ আছে এইটো পিঁয়াজৰ পাতটো খোৱা যাব সেইটো কাৰণে এইটো কৰা গৈছে তাৰপিছত ইয়াতেও আছে লাই পালেং নে কিবা আছে ইয়াতে তো তাৰপিছত এইখিনিতো আছে এনেকৈ শাক আছে এইখিনিত লাই পালেং সেনেকুৱা শাক আছে তাৰপিছত এইখিনি হৈছে এইটো হৈছে ফুলকবি বন্ধাকবি এনেকৈ ৰোৱা গৈছে আৰু মাজতে ক'ৰবাত দুটামান দি আছে ব্ৰকলিও আছে আৰু এইফালেও ৰোৱা গৈছিল এইফালেও কিবা ৰোৱা গৈছিল কিন্তু এতিয়া এইখিনিত অহাই নাই এতিয়া তাৰপিছত তো আজিকালি বজাৰত পোৱা বহুতো যিমান মানে খাদ্য বস্তু আছে শাক ফল মূল যিমান আছে চব বস্তু মানে একদম ৰাসায়নিক সাৰেৰে ভৰ্তি মানে গোটেই মানে ৰাসায়নিক সাৰ মানে প্ৰয়োগ কৰে তাৰ ফলত মানে আমাৰ মানুহৰ বহুতো বেমাৰ আজাৰ হৈছে সেইকাৰণে আমি ঘৰতে যদি এনেকৈ প্ৰস্তুত কৰি যদি আমি শাক পাচলি এনেকৈ যদি অলপ হেৰি ফল মূলকৈ যদি আমি ঘৰতে প্ৰস্তুত কৰি নিজে খাওঁ তেনেহ'লে বহুতো আমাৰ
শৰীৰক বেনিফিট হ'ব আৰু নিজকো ভালে লাগে খাই কেনে মানে ঘৰত প্ৰস্তুত হোৱা বস্তু একদম মানে নেচাৰেল বস্তু খাদ্য হ'লে ভাল লাগে সেইকাৰণে অলপ মানে এই খেতিখিনি কৰিছোঁ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰি দিওঁ আৰু খেতি পথাৰতে সামৰি দিওঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে দৰ্জাখন মাৰি দিওঁ তো এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু একদম মানে কৰি দিব আৰু ছাবস্ক্ৰাইব তেতিয়াহ'লে মই যাতে অলপ আগুৱাই যাব পাৰোঁ তাৰপিছত আৰু নতুন যাতে ভিডিঅ' দিবলৈ মই অলপ উৎসাহ পাওঁ সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আৰু আজিৰ কাৰণে আৰু তাৰপৰা বাই বাই আৰু ভিডিঅ'ত লগ পাম আপোনালোকক বাই বাই